Hi everyone, welcome back. মই আছো বৰ্তমান হেলিফেক্সৰ পাব্লিক গাৰ্ডেনৰ সন্মুখত যিখন হৈছে হেলিফেক্সৰ এটা অন্যতম অংগ আৰু হেলিফেক্স ডাউনটাউনখনৰ একেবাৰে মাজমজিয়াতে আছে এই গাৰ্ডেনখন। গাৰ্ডেনখনৰ ভিতৰত সোমোৱাৰ আগত ইয়াত কেইটামান ৰুলছ লিখা আছে যে ইয়াত পেট চলাও নহয়, কোনো বাইক চলাই যাব নোৱাৰে, মানে চাইকেল চলাই যাব নোৱাৰে, কোনো জগিং বা ৰানিং কৰিব নোৱাৰে আৰু মেইনলি স্মোকিং কৰিব নোৱাৰে। এইকেইটা কাৰণেনো গাৰ্ডেনখন ভিতৰত ইমান ধুনীয়া চাফা হৈ আছে, মানে সকলোৱে এই ৰুলছ কেইটা ফলো কৰে আৰু মই ভিতৰত আপোনালোকক দেখুৱাই আছো। বহুত ধুনীয়া ঠাই, একদম ডাউনটাউনৰ মাজতে আছে, ভিতৰত মানে সোমাই পেলাই বিৰাটেই ভাল লাগে। চাৰিওফালে পুৰা সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ ইয়াত। এইফালে কেৰা, এইখিনি গোলাপ ফুল, বগা গোলাপ ইমান ধুনীয়াকৈ ফুলি আছে। ইমান ধুনীয়াকৈ মানে চাফা কৰি ৰাখিছে ন গোটেই গাৰ্ডেনখন, দেখি মানে ভাল লাগি যায়। আৰু চাৰিওফালে পুৰা ফুল ফুল, একদম সেউজীয়া পৰিৱেশ। আৰু এইখিনি জেগাত এই কিবা কিবি ইভেণ্টবিলাক হয়, কিবা কিবি প্ৰগ্ৰেম হয় যদিও মানে বিয়া বা সৰু সুৰা কিবা পাৰ্টিৰ কাৰণে ইয়াত পাৰ্মিশ্যন একেবাৰে নাই, কিন্তু ফটোশ্বুট কৰিবলৈ দিয়ে। আজিও এখন মানে বিয়াৰ ফটোশ্বুট হৈ আছে এইফালে দূৰত, কিন্তু মানে গভৰ্ণমেণ্টৰ কিছুমান প্ৰগ্ৰেম ইয়াত হয়। মই দেখুৱাই আছোঁ পিছফালে ধুনীয়াকৈ একদম বেঞ্চ পৰা আছে, তাত বহি পেলাই ধুনীয়াকৈ চাব পাৰে মানুহে। গোটেই পৰিৱেশটো চাওক, চাৰিওফালে একদম সেউজীয়া সেউজীয়া, ইমান ভাল লাগে ন ইয়াত আহি পেলাই। আৰু এইফালে এটা লেক এটা আছে এইটো চাইডে, কিছুমান এনেকুৱা সৰু সৰু বেঞ্চ পাৰি থোৱা আছে, ধুনীয়াকৈ ইয়াত বহি পেলাই মানে এনজয় কৰিব পাৰে। আৰু ইয়াত মানে গৰম বেছি হ'লেও ন এইখিনি জেগাত ঠাণ্ডা পৰি থাকে, যিহেতু মানে চাৰিওফালে গছ গছনি আছে, সেইটো কাৰণে ইয়াত ছাঁ পৰি থাকে আৰু গৰমটো বেছি অনুভৱ নহয়। ক'তো অকণো মানে লেতেৰা দেখা পোৱা নাযায়, ইমান ধুনীয়াকৈ চাফা কৰি থয় ন গাৰ্ডেনখন। গৰম বহুত বেছি, 91 ডিগ্ৰী হৈ আছে, কিন্তু এইখিনি জেগাত মানে গছ গছনি বহুত আছে যে সেইটো কাৰণে সেই গৰমটো অনুভৱ নহয়, একদম ধুনীয়া ছায়া পৰি আছে মানে, সেইটো কাৰণে ভাল লাগে আহি পেলাই। একদম ডাউনটাউনৰ মাজমজিয়াতে আছে এইখন গাৰ্ডেনখন, আৰু ডাঙৰ হয়, খোজকাঢ়িবলৈ ভাল মানে আবেলি সময়ত। কিন্তু এটা কথা কওঁ, মানে মোক বহুতে সুধি আছে যে কানাডাত কেনেকৈ আহিব পাৰি আৰু ইয়াত আহি পেলাই কেনেকৈ কাম কৰিব পাৰি বা ইয়াৰ এডুকেশ্যন চিষ্টেমটো কেনেকুৱা। মই তাৰ ওপৰত ভিডিঅ' বনাম, মানে সোনকালেই বনাম। আৰু তাৰ আগতে এটা ক'ব লাগিব যে মই কোনো ষ্টুডেণ্ট নহয় বা মোৰ ষ্টাডি পাৰ্মিট নাই, মই কোনো ষ্টুডেণ্ট ভিজাটো অহা নাই, মই অ'পেন ৱৰ্ক পাৰ্মিটত ইয়াত আহিছোঁ। আৰু আমাৰ ভিজা বনোৱা হৈছিলে, আমি US-ৰ পৰা যিহেতু ডাইৰেক্ট আহিছোঁ, ইণ্ডিয়াৰ পৰা আমি অহা নাছিলোঁ। আৰু ইয়ালৈ অহাৰ পিছত মই যিখিনি মানে জানিব পাৰিছোঁ, মোৰ যিখিনি নলেজ, মই যিখিনি শিকিব পাৰিছোঁ, তাৰ ওপৰতহে মানে মই ভিডিঅ'কেইটা বনাম। আৰু আপোনালোকে যদি তাতকৈ মানে বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে মই কেইটামান লিংক দি দিম, মানে কানাডা গভৰ্ণমেণ্টৰ ৱেবছাইট, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব। মই অতি সোনকালে মানে ভিডিঅ' লৈ আহিম তাৰ ওপৰত। বনাই থাকোঁতে ইফালে কেৰা আৰু কোনফালে জানো গ'ল মই ধৰিবই নোৱাৰিলোঁ। এতিয়া গোটেই গাৰ্ডেনখন বিচাৰি আছোঁ, বিচাৰিয়ে পোৱা নাই, কোনফালে বা গ'ল। সেইয়া এইখিনি পালেগৈ, এইয়া ইমান দূৰ পালেগৈ অ'। এইখিনিত এই চেয়াৰ্ছবিলাক পৰা আছে, ইয়াত মানে বহি পেলাই ধুনীয়াকৈ সিফালে কিবা প্ৰগ্ৰেম হ'লে চাব পাৰি। তাই কি কৰিছে, কি পাইছে তাই? অ' হাঁহ, অ' Kara,
Hi. Yeah. Oh. What's that? Yeah. Where is he, Dan? Okay, I see. Yeah, they're very good. Ada sana lagi. Hidu. Hidu. Good job. Here, do you want to feed them? Mama, see? Like this. Yeah. See? Yeah. Oh. Do you remember what remember it's a record. Yeah, but when? Let's see. ইয়াত পাব্লিক গাৰ্ডেনত কিছুমান গছ আছে যিবিলাক মানে বহুত বছৰ পুৰণি এডাল ৰিসেন্টলি মানে কাটা নাছিল এই ধুমুহা আহিছিলে মাজতে হাৰিকেন টাইপ হৈছিলে তেতিয়া মানে ভাঙি থাকিলে এডাল উঠাই নিলে নহলে মই আপোনালোকক দেখুৱালো হয় বহুত পুৰণা গছ আছে ইয়াত এটা এইটো ফাউন্টেন এটা আছে যেটো মানে বৰ্তমান বন্ধ হৈ আছে আৰু 1869 ৰ ফটো এই গুটেইখন এইখন যে দেখিছে এই ফাউন্টেনটোৰে ফটো যিখন 1869 ত লোৱা আৰু এই গৰাকী মানুহে লৈছিলে বৰ্তমান ইয়াৰে এটা মিউজিয়ামত আছে এই ফটোখন বহুত পুৰণা মানে ফটো আছে এনেকে ইয়া বাউন্ডাৰী দি থৈছে আৰু ইয়াৰ চাও ওপৰত ডালবিলাক কেনেকুৱাকে হালি আহিছে একদম মাটিত লাগি গৈছে হি ইয়াত থকা বেছিভাগ মানে গছে এনেকুৱা কোনোবা ফ্যামিলিৰ পৰা ডোনেট কৰা ইয়াত তেওঁলোকে আৰু বহুত বছৰ পুৰণা হয় হেতু কাৰণে বিৰাট ডাঙৰ গছ আছে এইফালে তেওঁলোক আহি আৰু এইখিনি পালেহি আমি একচুয়ালি আহিছিলো আজি ইয়ালে এটো হৈছে YMCA ওপৰত হেয়া বেলেগ এপাৰ্টমেন্ট আছে কিন্তু এই তলত যে লিখা আছে এটো দেখিছে YMCA হৰ ক্লাব টাইপ হয় ইয়াত বিভিন্ন ধৰণৰ গেমছ বিলাক আছে সুইমিং আছে কিডছৰ এক্টিভিটিজ বিলাক আছে আমি ইউএছতো আমাৰ ৰেজিষ্টাৰ আছিল মানে ইয়াতে আমাৰ মেম্বাৰশিপ আছিল ভিতৰত দেখুৱাবলে নহল মানে হঠাৎ গৈছিলো আমি মেম্বাৰশিপ ইয়াতো ললো মেম্বাৰশিপ আগৰ পৰা লোৱা আছিল মানে YMCA কিন্তু আমি আহিব পৰা নাছিলো আমাৰ ঘৰৰ পৰা বহুত দূৰ মানে 15 কিলোমিটাৰ মান হ'ব আৰু কেৰাক নতুনকৈ এতিয়া আকৌ সুইমিঙত দিছো ইউএছত থাকোতে তাইক দিয়া হৈছিল মানে সুইমিঙত কিন্তু ইয়ালে অহাৰ পিছত তেনেকে আকৌ কতো দিয়া নাছিলো কাৰণ যেহেতু দূৰ হয় তাৰ পৰা নেলি এতিয়া আকৌ তাইক দিলো সপ্তাহত 3 দিনকে আহিব লাগিব তাই স্কুলো থাকিব এতিয়া সেপ্টেম্বৰৰ পৰা আকৌ তাই স্কুলো ষ্টাৰ্ট হ'ব ন কিন্তু তেনেকেই মিলাব লাগিব পাব্লিক গাৰ্ডেনৰ পৰা ওলাই এতিয়া আমি গাড়ীলৈ গৈ আছো আৰু আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিলো আকৌ এটা নতুন ভিডিওত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈ সকলো সুস্থ হৈ থাকক আৰু সকলো ভালে থাকক বাই বাই